Welcome to our channel. Friends, আজি 15 তাৰিখৰ দিনা আমি আহি kaziranga পালেহি। আমাৰ মনত বহুত উৎসাহ আনন্দ যে আমি kaziranga সোমোৱাই প্ৰথমতে মাননীয় বিধায়ক অখিল গগৈৰ অৰ্কিড পাৰ্কখন চাম। গতিকে আমি সেইখনকে চাবলৈ বুলি সোমালো। পাৰ্কখনৰ মনোমোহা দৃশ্য মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো। আপোনালোকে আমাৰ ভিডিঅ' চাবচোন, লাইক কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আমি হাতী অসমীয়া আইৰে আমি ছোৱালী ধুনীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া খোপাত কপৌ ফুল হাতত জেতুকাৰ বোল খোপাত কপৌ ফুল হাতত জেতুকাৰ বোল ওঠত টিকাৰ বোল সজোৱা বলোৱা বিজ্ঞান প্ৰজ্ঞানলৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞানলৈ আগবাঢ়ি যোৱা কবিতাৰে মহাচন্দ্ৰ পাহৰি পেলোৱা কবিতাৰে মহাচন্দ্ৰ পাহৰি পেলোৱা দিনাহিনী ভিতৰি অগণি জ্বলোৱা বিজ্ঞান প্ৰজ্ঞানলৈ আগবাঢ়ি যোৱা বিজ্ঞান প্ৰজ্ঞানলৈ আগবাঢ়ি যোৱা অসমী আইৰে আমি ছোৱালী ধুনীয়া আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ কোনে আজি আবেলি মৰম দিলেহি তুলি কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ তেনে বেলুনত উঠি জোনলৈ ওলোৱা জোনৰে পিঠিতে তবলা বজোৱা বাৰু যাম এতিয়াই পিকনিক খাম এতিয়াই তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা আহিবা কেনেকৈ মনত পৰিলে ঘৰলৈ নামি আহিবা কেনেকৈ ঘৰত পৰিলে এই মাটিয়ে টানি আনিব মায়া জৰিৰে আকৌ মাতিব আকাশে যদি তৰাৰে ফুলৰে জিলিকা পাপৰি দিয়েহি ছটিয়াই আমি বন ফুলৰে চিনাকি সুৰভি আকাশৰ
এবার তুমি কিছু সময় তুলিবা মাখি এতিয়া গুনগুনাব করেন মৌ মাখি আমি নে জানো